আমি সকলোৱেই নেহেৰুবালিৰ সৌন্দৰ্য সুৰক্ষিত কৰি ৰাখিব লাগিব। পিক আৰু জাবৰ জোঁথৰ পেলাই পৰিৱেশ দূষিত নকৰিব, অন্যথা জৰিমনাৰ সন্মুখীন হ'ব লাগিব। হয়, নগাঁৱৰ জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগঞাসকলে পুৱা গধূলি নিশ্চিন্ত মনে কিছু সময় খোজকাঢ়িবলৈ ব্যায়াম কৰিবলৈ এইদৰে ঐতিহ্যমণ্ডিত কলঙৰ বাকৰিত থকা নেহেৰুবালিত ব্যৱস্থা কৰি দি এইদৰে ফলকো আঁৰি দিব লগা হৈছে। তাৰ কাৰণ জানো আহক এইসকল দায়িত্বত থকা পৌৰকৰ্মীৰ পৰা। মই ইয়াত 2008 পৰা আছোঁ। আহি পেলাই এনেকৈ চাফা কৰি ৰাখোঁ। ৰখাৰ পিছত কিয় মানুহবিলাকে অলপ পিছতে মানুহ আহি দুই এটা সোমাই গৈ পেলাই তামোলৰ পিক চিক পেলাই সদায় আমি ব্ৰাছ মাৰি কলঙৰ পৰা পানী আনি ব্ৰাছ মাৰি হাতেৰে চাফা কৰি এতিয়া ইয়াৰ সোপা আমৰ বাকলা চাকলা চব জুচ কৰি পেলাই ইয়াত বনাই পেলাই দিলে। এতিয়া হাতেৰে উঠাই পেলাবলগীয়া হ'ল, এনেকুৱা অৱস্থা বেলেগ। লাষ্টত আমি এনেকুৱা হয় নহয়, কিছুমান বস্তু ইয়াত পেলাই আমি হাতেৰে পেলাই ভাতেই নাখাওঁ, এনেকুৱা হৈ যায় অৱস্থাত। আৰু ডেইলি আমি চাফা কৰোঁ। 9টা বজাৰ পিছত চাবচোন আহি কোনোবা আহিলে দেখা পাব চাফা নাই লেতেৰা। ভালকৈ কৰাৰ কাৰণেতো মোৰ চাকৰিটো আছে, ভালকৈ কৰি আছোঁ, দেখি আছোঁ ইয়াত। আমাৰ চেয়াৰমেন বাইদেউ দেখিছে, ভাইচ চেয়াৰমেনো আহি চায়, আমাৰ MLA ছাৰো চাই আহি আমাৰ কাম কৰি থকা অৱস্থা। অকল আমি চাফা কৰিলে নহ'ব, পাব্লিক অলপ চিন্তা কৰিব লাগে যে এই বস্তুটো আমি মেইনটেইন কৰি ৰাখোঁ। যিটো চাফা কৰোঁৱে, আমি চাফা কৰোঁ, কিন্তু তাৰ মাজতো পাব্লিকো অলপ টেনশ্যন ল'ব, চিন্তা কৰিব লাগে যে এইটো আমাৰে সম্পত্তি, বিধায়কে বনাই দিলে নহ'ব। কিছুমান মানুহ আহি পেলাই কয় কি বাদ দে, বিধায়কে বনাই দিছে, আমি এইটো কিয় নকৰিম, সেইটো কথা নহয় ন। বোলে বিধায়কে বনাই দিছে, তহঁতক ভাঙি পেলাব বনাই দিছে নেকি ইয়াত? জিমটো বিধায়কে বনাই দিছে, তহঁতক ভাঙিব দিছে নেকি ইয়াত? এগৰাকী নিয়মীয়া মৰ্ণিং ৱাক কৰিবলৈ অহা ব্যক্তি হিচাপে নিতৌ দেখোঁ এই কামটোৰ আঁৰত থকা এচাম পুৱাতে ওলাই অহা স্কুল কলেজৰ চেমনীয়া যুৱকক, যি মুখত বিভিন্ন জৰ্দা চুবাই হাতে হাতে মোবাইল লৈ আড্ডা মাৰি থাকে। আচৰিত হওঁ, তেওঁলোকৰ স্কুলত কাম নাথাকি ইয়াত কি কৰি থাকে। কোনেও একো নকয়, দেখিও নেদেখাও ভাও জোৰে। আজি মই এই পৌৰকৰ্মীসকলৰ সহযোগত তেওঁলোকক বাহিৰলৈ উলিয়াই পঠিয়াবলৈ সক্ষম হওঁ। দোষ আমাৰ নিজৰে। আমি যদি প্ৰত্যেকেই এইদৰে লেতেৰা কৰা মানুহবোৰক লগে লগে বাধা দিওঁ, তেতিয়া পৰিৱেশটো সদায় চাফা হৈ থাকিব। পৌৰকৰ্মী হ'ল বুলিয়ে মানুহৰ থুই খেকাৰ পিক চাফা কৰাৰ দায়িত্ব তেওঁলোকৰ নহয়। তেওঁলোককো মানুহ হৈ জীয়াই থাকিবলৈ দিয়ক, আৰু আমিবোৰেও মানুহ হৈ এনে ৰাজহুৱা সম্পত্তিবোৰৰ দায়িত্ব লওঁ আহক। আজি প্ৰথমবাৰৰ বাবে সেই পিক পেলোৱা যুৱকসকলৰ ফটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিলোঁ।